গাইজ কি খবৰ সকলো ভালে আছে নিশ্চয় আজি এটা নতুন ভিডিও লৈ মই আপোনালোকৰ মাজলৈ আহিছো আৰু লগতে সকলোকে মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো আজি মই যেটো ভিডিও আপোনালোকৰ বাবে লৈ আহিছো সেইটো হৈছে বিহাৰ আৰু ইউপিৰ ফেমাস লিট্টি চোখা বা বাটি চোখা ৰেচিপি মই প্ৰথমবাৰ যোৰহাটৰ গৰালিত খাইছিলো তাত আমাৰ মামাৰ ঘৰ আৰু মই কলেজীয়া জীৱনৰ বেছিভাগ সময় যোৰহাটত কটাইছিলো আৰু তাৰ পিছত মই গুৱাহাটীতো খাইছো এনেদৰে দুই তিনিখন ঠাইত মই খাইছো এই বাটি চোখা গৰমে গৰমে এই লিট্টি চোখা খোৱাৰ কিন্তু মজাই বেলেগ যিসকলে খাইছেতো জানেই বেলেগ বেলেগ ঠাই ফেমাস খাদ্যবোৰ খাই বা বনাই মই খুব ভাল পাওঁ কাৰণ এই নতুন নতুন ৰেচিপিবোৰ খোৱাৰ লগতে কি হয় কেতিয়াবা আমি তেনে কিছুমান ঠাইলৈ গলে সেই ঠাই ফেমাস ৰেচিপিবোৰৰ বিষয়ে আগতীয়াকৈ জানিলে আমাৰ বহুত সুবিধা হয় আৰু এই ৰেচিপিটোৰ কিছুমান সিক্ৰেট আছে যিবোৰ বহুতে নকয় বা নেদেখুৱায় যাৰ বাবে আমাৰ লিট্টি বনোৱাত যথেষ্ট অসুবিধাৰ সৃষ্টি হয় সেয়ে আজি মই ভিডিওটো বনাই থাকোতে আপোনালোকক এই সিক্ৰেটসমূহ কৈ যাম আপোনালোকে ফলো কৰিব তেনেদৰে বনাব আৰু মই সিওৰটি কৈছো অকনো টেনচন নহয় খুব সুন্দৰ লিট্টি আপোনালোকে বনাই খাব পাৰিব আৰু যদি ভিডিওটো ভাল লাগে তেনেহলে বন্ধুসকলৰ মাজতো শেয়াৰ কৰি দিব যাতে এই উইন্টাৰ সিজনত সকলোৱে লিট্টি খোৱাৰ মজা ল'ব পাৰে আৰু যিসকল মোৰ চেনেলটোলৈ নতুনকৈ আহিছে বা নতুনকৈ চাবলৈ আৰম্ভ কৰিছে সেইসকলে যাতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে তেতিয়া আপোনালোকে মোৰ ভিডিও নটিফিকেশন সমূহ সময়মতে পাই থাকিব গতিকে আহক চাব মই কেনেকৈ এই লিট্টি বনাইছো সম্পূৰ্ণ সিক্ৰেট সহাজে আপোনালোকক দেখুৱাম গতিকে ভিডিওটো ভালদৰে চাব এতিয়া তেওঁলোকৰ ভাষাতে तो फिर देर किस बात की आई और फटाफट से शुरू करते हैं लिट्टी चोखा बनाना ठीक है হৈছেনে বাৰু গাইস এতিয়া মই আটা লৈ লৈছো আৰু আটাটো ভাল আটাটো লব আৰু যেটো আমাৰ খোলাকৈ পাই সেই আটাটো লব নালাগে কিন্তু মইটো আশীৰ্বাদ আটাটো লৈছো ইয়াত এবাটি লৈছো সম্পূৰ্ণ আৰু লৈছো সৰু চামুচখনে হাফ চামুচ মই আজৱাইন লৈছো খুব এটা ভাল টেষ্ট আহে আজৱাইন দিলে আৰু দিছো জুখমতে নিমখ দিছো মই ইয়াত আৰু মই বেকিং সোডা লৈছো আৰু মই আপোনালোকক ভিডিওটোত কৈছিলো আৰম্ভণিতে যে মই কিছুমান সিক্ৰেট কৈ যাম আৰু এই বেকিং সোডাটো দিয়াৰ কাৰণটো হৈছে কি আমাৰ লিট্টিটোৰ ভিতৰটো সফট হ'ব আৰু বাহিৰ সাইডটো ক্ৰিস্পি হ'ব হেতু কাৰণে মই এটো দিছো ইয়াত আমি যেহেতু বিহাৰৰ ষ্টাইলত আমি বাহিৰত জুইত নবনাও হেহে এই সোডা দিয়াটো কিন্তু খুব ইম্পৰ্টেন্ট হয় নহলে লিট্টিটো বেয়া হৈ যায় আৰু মই ঘিউ লৈছো আৰু ঘিউত কেতিয়াও কনজুচি কৰিব নালাগে ঘিউ মই ডাঙৰ চামুচখনে ভৰ্তি 3 চামুচ দি দিছো এয়া এতিয়া এইখিনি ভালদৰে মিক্স কৰি লৈছো আৰু এইখিনি মই এতিয়া ভালদৰে মঠি লম আৰু এটা কথা এইখিনি খুব বেছি কোমলকৈ মঠিব নালাগে যেহেতু মই আগতেও কৈছো যে আমি ডাইৰেক্ট এইখিনি জুইত নবনাও যেহেতু আমিটো গেছতে বনাম আৰু কলে গেছত বনাব তেতিয়া কিন্তু এটো অকনমান টাইট কৈ বহুত বেছিও নহয় মই দেখুৱাম আপোনালোকক আৰু এইখিনি মোৰ মঠা হৈ গল আৰু দেখিছে অকনমান টাইট কৰি দিছো বহুত বেছিও টাইট নহয় চাওক আৰু মই এইখিনি 10 মিনিট মান সময় ঢাকি ৰাখিম এতিয়া কাম আৰম্ভ কৰো ষ্টাফিংখিনিৰ কাৰণে আৰু মই সাতু লৈ লৈছো হেতু নিজৰ জুখত দিব যিমানখিনি আপুনি লিট্টি বনাই আৰু দিছো ইয়াতে মই নহৰু কুটি লৈছো একেবাৰে মিহি মিহিকৈ হেয়া দি দিছো আদাও তেনেকৈ মিহি মিহিকৈ কুটি লৈছো আৰু দিছো জলকীয়া কুটা তাৰ পিছত দিছো পিয়াজ কুটি দিছো এনেদৰে আৰু হেয়াও দি লৈছো আৰু এটা 2 নম্বৰ সিক্ৰেটটো কি জানেনে যদি আপুনি লিট্টিটো গৰমে গৰমে খায় তেনেহলে আপুনি পিয়াজটো ইয়াত ব্যৱহাৰ কৰিব আৰু যদি আপুনি ৰাতিপুৱা বনাই সন্ধিয়া খাম বুলি ভাবিছে বা নেক্সট ডে যদি খাম বুলি ভাবিছে তেতিয়া হলে পিয়াজটো এড নকৰিব বহুতে কথাটো নকয় পিয়াজটো দিলে কি হয় ইয়াৰ টেষ্টটো পিছৰ অকনমান বেয়া হয় আৰু গৰমে গৰমে যদি খায় বা দিনটোৰ ভিতৰ যদি খায় তেতিয়া হলে পিয়াজে কিন্তু আউটস্ট্যান্ডিং এটা খুব বঢ়িয়া টেষ্ট আনে গতিকে দি লব তেনেকৈ গৰমে গৰমে খালে
আৰু মই ইয়াত আমৰ মছলাটো লৈ লৈছোঁ আপোনালোকে যিটো জলকীয়াত থাকে মছলা সেই মছলাটোও দিব পাৰে আৰু 3 নম্বৰ কথাটো কি জানেনে এই মছলাটোও কিন্তু লিট্টিটোৰ টেষ্টটো অলপ বেলেগ কৰে গতিকে মছলা ফ্ৰেছ মছলাটো হ'ব লাগে আৰু মই মিঠাতেল লৈ লৈছোঁ 1 চামুচ এইটো এসেনশিয়াল হয় মিঠাতেলটো দি ল'ব তেতিয়া টেষ্ট আহিব খাবলৈ আৰু দিছোঁ নেমু ৰস মই নেমু ৰস উলিয়াই লৈছোঁ আৰু সেইটো মই এটা জোখত দি দিছোঁ অকণমান টেঙা টেঙা হ'ব লাগে তেতিয়া ভাল হয় আৰু দিছোঁ জোখমতে নিমখটো অকণমান চাই চিতি দিব যিহেতু আমাৰ মছলাত নিমখ অলৰেডি থাকেই এতিয়া আটাইখিনি মই ভালদৰে মিক্স কৰি লৈছোঁ আৰু এইখিনি মই হাতেৰে মিক্স কৰি দিছোঁ তেতিয়া এই মছলাখিনি খুব ভালদৰে ইয়াৰ লগত মিলি যাব চাটুৰ লগত আৰু এইখিনি মই 10 মিনিট হৈ গ'ল আৰু সৰু সৰু বল বনাই লওঁ আৰু মই এনেদৰে সৰু সৰু কৰি লৈছোঁ অকণমান বলকেইটা হাতৰ প্ৰেছ দি দিব লাগে আৰু এইটো বাটি এটাৰ নিচিনা কৰি ল'লোঁ এয়া তাৰপিছত যিখিনি চাটুৰ ষ্টাফিং বনাইছিলোঁ সেইখিনি ইয়াত ভৰাই দিছোঁ অকণমান ভৰ্তি কৰি হাতেৰে প্ৰেছ কৰি দিছোঁ প্ৰেছ কৰি ইয়াৰ মুখখন ব্লক কৰি দিম আৰু দেখিলে এনেদৰে মুখখন ব্লক কৰাৰ পিছত এনেদৰে ঘূৰাই ঘূৰাই এক্সট্ৰা যিখিনি পাৰ্ট আছিল সেইখিনি এৰুৱাই পুনৰ এইটো গোল কৰি দিলোঁ আৰু আমাৰ যিটো নাৰিকলৰ লাডু আমি বনাওঁ তেনেকুৱা কৰিব দেই ৰাইজ মই আপোনালোকক আগতেও কৈছোঁ মই লাডু বনোৱাত বৰ এটা এক্সপাৰ্ট নহয় মানে গোল কৰিব নোৱাৰোঁ আৰু এয়া হৈ গ'ল এনেদৰে মই বাকীখিনিও বনাই ল'ম আৰু মোৰ এইকেইটা হৈ গ'ল বনাই এয়া দেখিছে মই কৰি ল'লোঁ আৰু মই এতিয়া ইয়াত ঘিউ লৈ লৈছোঁ বাটিটোত আৰু ঘিউখিনি অকণমান সানি দিছোঁ ওপৰে আৰু মই আটাইখিনিত এয়া দেখা পাইছে ঘিউ সানি লৈছোঁ আৰু মই এনেদৰে জালি এখনতে গেছত মই আপোনালোকক বনাই দেখুৱাইছোঁ কেনেকৈ বনাব লাগে আৰু মিডিয়াম ফ্লেমত জুইটো ৰাখিছোঁ আৰু এইখিনি মই ইয়াতে দি দিম প্ৰথমতে 4টাই দিছোঁ কাৰণ জুইটো কমাই দিয়া আছে যিহেতু সম্পূৰ্ণকৈ গোটেইখিনি নাপাবগৈও পাৰে জুইটো এবাৰ মই উল্টাই দিছোঁ আৰু উল্টাই দিয়াৰ পিছত মই আকৌ এইটো সাইডে অকণমান ঘিউ সানি দিছোঁ আৰু ঘিউ ভাল ব্ৰেণ্ডৰ ঘিউটো ল'ব কাৰণ এই লিট্টি চোখাৰ কথা এইকেইটাই যে ঘিউটো ভাল ব্ৰেণ্ডৰ হ'লে খায়ো টেষ্ট পাব আৰু এনেদৰে লৰাই থাকিব 2 মিনিটৰ মূৰে মূৰে তেতিয়া এইখিনি খুব সুন্দৰ হ'ব আৰু এনেদৰে মই 2 মিনিটৰ মূৰে মূৰে লৰাই আছোঁ কাৰণ লৰাই থাকিলে ইয়াৰ শেপটো ভাল হয় নহ'লে কচুৰি টাইপৰ হৈ যাব খাবলৈও ভাল নালাগিব আৰু যিকোনো বস্তু দেখাটো অকণমান ভাল হ'লে ভাল লাগে আৰু মই আপোনালোকক বেলেগ এটা চিষ্টেমতো দেখুৱাইছোঁ মই ইয়াত ৰিফাইন লৈ লৈছোঁ অকণমান লৈছোঁ আৰু মই ব্ৰাছডালৰ সহায়েৰে আনি লৈছোঁ মই ইয়াত ঘিউ এইকাৰণে দিয়া নাই যে ঘিউ দিয়াৰ লগে লগে ঘিউ গৰম হৈ জলদি জ্বলি যাব সেয়েহে মই ইয়াত ঘিউ ব্যৱহাৰ কৰা নাই ৰিফাইন দিছোঁ আৰু বাকী যি 4টা আছিলে সেইকেইটা মই ইয়াত দি দিছোঁ আৰু গেছটো মই মিডিয়াম ফ্লেমত ৰাখিছোঁ যেনেদৰে জালিত বনাইছোঁ ঠিক তেনেদৰেই আৰু এইখিনি মই ঢাকনিখন লগাই দিছোঁ আৰু 4 মিনিটৰ মূৰে মূৰে মই এইখিনি চেক কৰিম আৰু 3 মিনিটমান হৈছে মই এইখিনি এবাৰ উল্টাই দিছোঁ যিটো সাইড সিজিছে সেই সাইডটো উল্টাই দিব পুৰিছে আৰু এনেদৰে উল্টাই এইখিনি হ'বলৈ দিব ঢাকনিখন মাৰি মাৰি হৈ থাকিলে ভালদৰে হ'ব আৰু এই জালিখনত থকা কিটা মই এনেদৰে উল্টিয়াই এইখিনিও হ'বলৈ দিছোঁ আৰু এইখিনি মই পুৰি আনিলোঁ এয়া মোৰ হৈ গ'ল মই ইয়াত আলু লৈছোঁ 3টা বিলাহী 3টা লৈছোঁ নহৰু এটা লৈছোঁ আৰু বেঙেনা এটা লৈছোঁ আলুটো অপচনেল হয় যদি আপোনালোকে কোনোবা আলু নোখোৱা আছে আলুটো নিদিও পাৰে কিন্তু আলুটো দিলে কি হয় জানেনে আমাৰ যেতিয়া আমি চোখা বুলি কয় আৰু এই চোখাটো কি হয় যদি আপুনি আলু এড নকৰে তেতিয়া অলপ পানী হয় সেয়েহে মই আলু দিছোঁ ইয়াত আৰু আলু দিলে খাবলৈ অত্যন্ত টেষ্টি হয় আৰু এইখিনি মই বাকলি এৰুৱাই ল'লোঁ ইয়াত দেখা পাইছে নহৰুখিনিও এৰুৱাই লৈছোঁ আৰু পুৰা হ'লে খাবলৈ খুব বেছি টেষ্টি হয় সেয়েহে মই সকলোখিনি পুৰি লৈছোঁ আৰু ইয়াত মই দি দিছোঁ কেঁচা জলকীয়া এটা জোখত আৰু দিছোঁ আদা কুটা আৰু দিছোঁ কুটা পিঁয়াজ দি দিছোঁ সেও এটা জোখত দি ল'ব আৰু দিছোঁ ধনিয়া পাত কুটা
আৰু দিছোঁ জোখমতে নিমখ। এতিয়া এই আটাইখিনি ভালদৰে মই পিটিকি ল'ম। আৰু মোৰ এয়া গৰম গৰম চোখা হৈ গ'ল। এয়া মোৰ ৰেডি হৈ গ'ল। আনফালে মই লিট্টিকেইটা চাওঁ কি হৈছে। আৰু এই লিট্টিখিনি মোৰ এয়া হৈ গ'ল। আৰু এইখিনি পাৰফেক্ট হৈছে নে কেনেকৈ জানিব জানেনে? এয়া চাওঁ ক্ৰেক পৰি গৈছে। আৰু যেতিয়া ক্ৰেক পৰে তেতিয়া জানিব এইটো আপোনাৰ পাৰফেক্ট হৈছে। আৰু এইখিনি মোৰ হৈ গ'ল। মোৰ প্ৰতিটোতে তেনেকৈ ক্ৰেক পৰিছে, মানে এইখিনি হ'ল। মই গেছটো অফ কৰি দিছোঁ। আৰু এইখিনি মই 4-5 মিনিটৰ মূৰে মূৰে উল্টাই আছোঁ। আৰু এইখিনি হৈছে, চাওক ইমান সুন্দৰ ক্ৰেক হৈছে। আৰু এইখিনি এনেদৰে উল্টাই থাকিলে কি হয়, কচুৰিটোৰ নিচিনা নহয়, এনেদৰে শ্বেপটো গোল হৈয়ে থাকে। আৰু যিটো ছাইড সিজা নাই সেই ছাইডটো এনেদৰে উল্টাই দিব লাগে। বহুত গৰম, হাতটো পুৰিছে। আৰু মোৰ বোধহয় এইখিনি হ'বলৈ আৰু 5 মিনিটমান লাগিব। মই ঢাকনিখন মাৰি এইখিনি হ'বলৈ দিম। আৰু এইখিনি মোৰ এয়া হৈ গ'ল, চাৰিওফালে সিজিছে। এয়া চাওক সুন্দৰ ক্ৰেকো হৈছে। গতিকে মই গেছটো অফ কৰি দিছোঁ। লিট্টি তৈয়াৰ হৈ গ'ল। আৰু মই আপোনালোকক দেখুৱাইছোঁ এটা ভাঙি। এয়া চাওক ইমান সুন্দৰ হৈছে, দেখিছে? এয়া ভিতৰ পৰ্যন্ত সিজিছে। আৰু মোৰ আনফালে চোখাও তৈয়াৰ হৈ গ'ল। মই ইয়াত এটা গ্ৰীণ চাটনি লৈছোঁ ইয়াৰ লগত খাবলৈ। আৰু মই ইয়াতে আৰু এইটো যেনেদৰে খায় তেনেদৰে মই পূৰা ঘিউ সানি দিছোঁ। আৰু যদি আপোনালোকে ঘিউ বেয়া পায় তেতিয়াহ'লে ঘিউ নাসানিলেও হ'ল। তাতোতকৈ বেষ্ট এনেদৰে ডুবাই ইমান মস্তি লাগে খাবলৈ, ইমান বঢ়িয়া লাগে। ঘিউটো ডুবাই খোৱাৰ মজাই বেলেগ। সেইকাৰণে কৈছোঁ যে ভাল ব্ৰেণ্ডৰ ঘিউটো ল'ব। আৰু যিসকলে ঘিউ বেয়া পায়, মই এনেদৰে ঘিউ নিদিয়াকৈ ৰাখিছোঁ। দিছোঁ চোখা, যিটো আমাৰ আছামিছৰ পিটিকা। আৰু যদি এই পিটিকাটো আপুনি বনাওঁতে ঠাণ্ডা হৈ যায় তেতিয়া কি কৰিব জানেনে? অকণমান গৰম কৰি ল'ব, কাৰণ গৰমে গৰমে খোৱাৰহে ইয়াৰ এটা খুব সুন্দৰ টেষ্ট আছে। আৰু লৈ লৈছোঁ গ্ৰীণ চাটনি। এতিয়া এয়া চাওক ইমান সুন্দৰ এটা ডিছ মই আজি আপোনালোকক বনাই দেখুৱাইছোঁ। আপোনালোকে উইণ্টাৰ ছিজনত বিশেষকৈ বনাই খাই চাব আৰু ইয়াৰ টেষ্ট লওক। আৰু মই আপোনালোকক ভিডিঅ'টোৰ আৰম্ভণিতে কৈছিলোঁ যে মই চিক্ৰেট ক'ম। সেই চিক্ৰেটটো কি জানেনে? 1 নম্বৰ কথা হৈছে বনাই তেতিয়া আটাটো ভাল হ'লে লিট্টিটো এনেকৈ দৰে ক্ৰেক পৰে আৰু খাবলৈও টেষ্টি হয়। আৰু 2 নম্বৰ কথাটো হৈছে চ'দা। বিশেষকৈ চ'দাটো ব্যৱহাৰ কৰিব অকণমান। মই যিমানটো দিছিলোঁ সিমানটো। চ'দা দিলে কি হয় মই কৈছোঁ আপোনালোকক। আৰু তেতিয়া আপোনাৰ লিট্টি বনোৱাৰ টেনশ্যন নাথাকে, কিন্তু একেবাৰেই টেনশ্যন নোহোৱাকৈ বনাব পাৰিব। গতিকে এনেদৰে আপোনালোকে বনাই খাই চাব, কেনে পালে জনাব। পুনৰ লগ পাম। আজিলৈ আহোঁ তেন্তে, বাই বাই।